সো হে দোস্ত, মই নয়নমণি ৰায় স্বাগতম জনাইছোঁ আপোনালোকক। আৰু মই আছোঁ এতিয়া আমাৰ পাগলা বাবা মন্দিৰত। এইটো আপোনালোকে দেখিব পাৰিছে। ৰাতি কিজানি ভিৰ হ'ব, এখন মানে ভিৰ নাই আৰু কি। পাগলা মন্দিৰৰ পুৰা পুতলা ভাল লাগছে। কাক দিম? দিয়াৰ কাম দিবা লগা হ'লে তাও দিয়া কিবা নালাগে। গুড় নালাগে, গরম গরম গুলা দিস। সব গরম আৰু কিবা ল'বা খুজিছ নেকি? খালি কিবা খাম ৰ মই দিম। হ'ব দে, বাহিৰত মই দিম। ইফালে A few moments later. এইফালে পুরা লাইন ধৰি আছে। আমি এইফালে যাম। রিয়েলিটি যদি শঙ্করে এনেকে বই থাকে सबका भला करने वाला किसी माता नहीं था, बाइबल को माता नहीं था, পুরা লাইন ধৰি আছে। এইখিনি চাফা কৰিল। অলপ আগত পুৰা বাতি জ্বলি আছিল, এইখিনি পুৰা জ্বলাই আছিল। এইখিনি পুৰা চাফা কৰি দিল। পুরা লাইন ধৰি আছে। পুরা ধামাকা লাইন। আমার দাদা বঢ়িয়া, ভাল লাগিল। বঢ়িয়া, ভাল লাগিল একদম। ভালকে মানে মন দি কেনে পূজা দিবি, যাতে মানে সব কামনা পূৰ্ণ হয়। আৰু কি কি আছে বুঝছিস? বঢ়িয়া। কেনেকা লাগিল? এই সিচুৱেশ্যনটা আনবা মানে ইচ্ছা আছে না নাই? লগত কোনোবাক নি আহি কেনে পানী ঢালিব আহিবা মন ইচ্ছা আছে না নাই?
ভগৱানে কি কৰে বোলে তই এনেকা হলে কি হ'ব তই আমাৰ দাদা আহিছে পূজা দিব আজি বেচেৰা মানে পুৰা উপাস সেইকাৰণে মানে কথা ক'ব নাপাই আছে আজি মানে গাইছ একদম মানে কি মানে ভাল এটা ছোৱালী লাগে ন মোক সেইকাৰণে উপবাসটো ৰাখিছোঁ আৰু কাৰণ শিৱ বাবাৰ পৰা এটাই অনুৰোধ থাকিল মোৰ যে সি যেনেকৈ পাৰ্বতী মাক পাইছে মা সতীক পাইছে তেনেকৈ মই মোৰ লখিমীক পাই যাওঁ আৰু ধন্যবাদ ৰাইজ ভাল লাগিল আপোনাক লগ পাই হয় নেকি হ' দে হ'ব দে আৰু ভাল লাগিব আৰু ভাল লাগিব হা অকলে আহিছে নেকি আপোনালোকে আমি দুইজনে আহিছোঁ দুজনে আহিছে গাৰ্লফ্ৰেণ্ড নাই গাৰ্লফ্ৰেণ্ড আমাৰ কপালতে নাই মোৰো কপালত নাই একেই অৱস্থা আৰু কি আৰু কৰিম মানুহৰ জীৱন আজি আছো কালি কালি নাই কিন্তু কষ্ট কৰিয়ে খাব লাগিব এইটো হয় কিন্তু বেলচা মাৰিয়ে পেটত ভাত দিব লাগিব এইটোৱে চ' সেই দোস্ত মই নয়নমণি ৰায় স্বাগতম জনাইছোঁ আপোনালোকক আৰু মই আছোঁ এতিয়া আমাৰ পাগলা বাবা মন্দিৰত এইটো আপোনালোকে দেখিব পাৰিছে এইটো আমাৰ শ্ৰী 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 পাগলা বাবা মন্দিৰ আৰু আজি শিৱৰাত্ৰি আছে তো শিৱৰাত্ৰি হিচাপে মই আজি মন্দিৰত আহিলোঁ এনে নাহোঁ আজি আহি গ'লোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ ইয়াতে কিমান ভিৰ হৈছে ভিৰ বহুত হৈছে আগৰ পৰা ভিৰ আছিলে কিন্তু মই ভিডিঅ' কৰিব পৰা নাই আৰু এতিয়া মই দেখুৱাই আছোঁ আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে কিমান ভিৰ হৈছে চাব পাৰি আছে আপোনালোকে তো বেছি আগত নাযাওঁ আৰু কাৰণ ইপিনে পুৰুষ মহিলা এটা বেলেগ বেলেগ লাইন দি দিছে আৰু তো ভিৰখন দেখা পালে আপোনালোকে আৰু দেখুৱাই আছোঁ আপোনালোকক কিবা কবি হাই কবি হাই ক তই আকৌ বাহু ক হাই ক আৰু ইয়াতে আছে গাঞ্জাৰো চাওঁ গিলান লম্বা লম্বা মোৰকৈ বহুত লম্বা কিন্তু কাম নাই ইহঁতৰ